ডিয়াৰ ফ্ৰেণ্ডছ আপুনি আৰু মই বা আমি সকলোৱে ট্ৰেইনত আমি অহা যোৱা কৰিছোঁ ট্ৰেইনত হয়তো আমি বহুত দূৰলৈকে যাব লগা হ'ব পাৰে কিছুমানে বহুত ওচৰতে যায় বা কিছুমানে বহুত দূৰলৈকে যাব লগা হয় তো আমি ট্ৰেইনত যাওঁতে আমাৰ মনত বহুত কিবা কিবি প্ৰশ্ন আহে তাৰে ভিতৰত এটা প্ৰশ্ন হ'ল যে আমি ট্ৰেইনত যাই থাকোঁতে যদি আমাৰ যিজন ড্ৰাইভাৰ বা লোকো পাইলট থাকে সেই পাইলটজনৰ যদি টোপনি আহি যায় তেখেতে যদি টোপনিত পৰে কাৰণ তেখেত টোপনিত পৰিব পাৰে তেখেতো এজন মানুহ কাৰণ তেখেততো মেচিন নহয় তো বন্ধুসকল এই গোটেইখিনি জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তো বন্ধুসকল মই আপোনালোকক প্ৰথমতে জনাওঁ যে ট্ৰেইনখন চলি থাকোঁতে যিজন ড্ৰাইভাৰ বা লোকো পাইলট থাকে সেই লোকো পাইলটৰ লগত এজন এছিষ্টেণ্ট ড্ৰাইভাৰ বা এছিষ্টেণ্ট লোকো পাইলট থাকে যদি কিবা কাৰণত সাপোজ ভাগৰুৱা হৈ পিনি যদি লোকো পাইলটজন টোপনি আহি যায় টোপনি আহি যোৱাৰ ফলত তেতিয়া এই যিজন সেকেন্ড লোকো পাইলট থাকিব বা ড্ৰাইভাৰ থাকিব তেখেতে অপাৰেট কৰে এছিষ্টেণ্ট পাইলটজনে আগৰ ষ্টেচনত ইনফৰমেশ্যনটো দি দিয়ে যে লোকো পাইলটজনৰ টোপনি আহিছে আৰু সেই যিমানখিনি যাব লগা ঠাই থাকিব সেইখিনি এছিষ্টেণ্ট লোকো পাইলটে অপাৰেট কৰে আৰু নেক্সট ষ্টেচনত গৈ পিনি ট্ৰেইনখন ৰখাই বেলেগ এজন পাইলট উঠাই দিয়ে বা বেলেগ এজন ড্ৰাইভাৰ তাত উঠাই দিয়ে তো বন্ধুসকল হয় আপোনাৰ মনত যেটো প্ৰশ্ন আহিছে মোৰ মনতো সেই একেই প্ৰশ্ন আহিছে যদি দুজনৰে টোপনি যায় বা দুজন ভাগৰুৱা হৈ পিনি সেন্সলেছ হৈ যায় তেতিয়া হলে কি কৰিব তেতিয়া হলে ট্ৰেইনখনৰ কি হ'ব কি দুৰ্ঘটনা হ'ব বা কি হ'ব গোটেইখিনি আমি আলোচনা কৰিম তো বন্ধুসকল যদি দুজন ড্ৰাইভাৰৰ টোপনি যায় তেতিয়া হলে তাত এটা ডিভাইস লগোৱা থাকে যেটো ডিভাইসৰ পৰা ট্ৰেইনখন এনি টাইম ইনফৰমেশ্যন আহি থাকে প্ৰতি 17 সেকেন্ডৰ মুৰে মুৰে ট্ৰেইন এখনৰ ইনফৰমেশ্যন ষ্টেচন মাষ্টাৰলৈকে যাই থাকে যদি প্ৰথম 17 সেকেন্ড যদি পাইলটজনে স্পীড নবঢ়ায় বা স্পীড নকমায় বা হৰ্ন নবজায় বা যদি ব্ৰেক নামাৰে তেতিয়া হলে নেক্সট ষ্টেচনৰ পৰা ইনফৰমেশ্যন আহি যায় যে ট্ৰেইনখন আসলতে ড্ৰাইভাৰটো টোপনি আহিছে নে ড্ৰাইভাৰজনে অপাৰেট কৰি থাকিব পৰা অৱস্থাত আছে তাত অডিও আহি যায় ড্ৰাইভাৰজনৰ সন্মুখত যদি সেই অডিওটো ৰিপ্লাই নকৰে যদি নেক্সট 17 সেকেন্ডৰ ভিতৰত যদি সেই অডিওটোৰ সেই পাইলটজনে যদি ৰিপ্লাই নকৰে তেতিয়া হলে ট্ৰেইনখনত যেটো ডিভাইস লগোৱা থাকিব সেই ডিভাইসটো ব্ৰেক টানিব ধৰে আৰু নেক্সট 1 কিলোমিটাৰৰ পিছত ট্ৰেইনখন অটোমেটিক ৰৈ যাব তাত কোনো ড্ৰাইভাৰে কোনো একো কৰিব লাগে কোনো পাব্লিকৰ একো নহয় মানে এনেকুৱা ধৰণৰ টেকনলজি ৰেলৱেত লগোৱা আছে তো বন্ধুসকল মই আপোনালোকক ৰেলৱেৰ আৰু এটা বহুত ডাঙৰ ইনফৰমেশ্যন দিলো যে ৰেলৱে পৃথিৱীৰ ভিতৰত ইণ্ডিয়ান ৰেলৱে হৈছে সেকেন্ড লাৰ্জেষ্ট এটা কৰ্পোৰেচন নতুন দিল্লী যেটো ৰেলৱে ষ্টেচন আছে সেই ষ্টেচনটো গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈ আছে তো বন্ধুসকল যদি ইনফৰমেশ্যনটো ভাল পালে তেতিয়া হলে এটা লাইক কৰি দিব আৰু যদি আপুনি ইউটিউবত চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি বন্ধু IGTV বা ফেসবুকত চাই আছে তেতিয়া হলে ফলো আৰু লাইক দুইটাই কৰিব তো বন্ধুসকল আজিলৈ বিদায় লৈছো ধন্যবাদ জয় আই অসম